সকলোলৈকে নমস্কাৰ জনাইছোঁ দেই। আজি আমি এইবাৰ পুৰী ভ্ৰমণলৈ গৈছিলোঁ আৰু তাৰে আমি ভিডিঅ' দিম বুলি ভাবিছোঁ। সেয়া আমি প্ৰথম ওলাই মেলি লৈ ঘৰৰ মন্দিৰটোতে সেৱা শুশ্ৰূষা কৰি ল'লোঁ। আমি যাত্ৰা আৰম্ভ কৰিলোঁ। আমাৰ লগত আমাৰ মা দেউতা ওলাইছে আৰু আমি চাৰিটা, আমাৰ ছোৱালী দুজনী আৰু মই আৰু মোৰ মানুহজন। আহি আমি এয়াৰপৰ্ট পালোহি। এয়াৰপৰ্ট পাই যিহেতু আমাৰ সন্ধিয়া 8টা বজাত ফ্লাইট আছিলে, মানে 7:55 আমাৰ ফ্লাইট আছিলে, গতিকে আমি 7টামানতে আহি পালোঁ। আৰু সেয়ে আমি আহিয়ে কিবা অকণমান খাম বুলি অৰ্ডাৰ দিলোঁ, কফি খালোঁ। তাৰপাছত সিহঁত দুজনী মেগী খালে, ভোক লাগিছে হেনো। মা আৰু দেউতাই কফি খালে। তাৰপাছত আমি ফ্লাইটত উঠিবৰ বাবে আহিলোঁ। ফ্লাইটত উঠিলোঁ। তাৰপিছত আমাৰ সৰু ছোৱালী, তাই হেনো ফ্লাইটত এইবাৰ ফাৰ্ষ্ট উঠিছে। আমি আহি ভুৱনেশ্বৰ পালোঁহি। ভুৱনেশ্বৰ পাই আমি ভুৱনেশ্বৰত যিহেতু আমাৰ 10:30 বাজিলে, গতিকে আহি আমি হোটেল বুক কৰিলোঁ। হোটেল বুক কৰি আমি খানা অৰ্ডাৰ দিলোঁ। তাৰপাছত আমি ৰাতি ৰুটি খালোঁ, ৰুটি আৰু দাইল খাই আমি আটাই শুই থাকিলোঁ। যিহেতু পিছদিনাখন আমি ভুৱনেশ্বৰ ভ্ৰমণ কৰিম আৰু সেই ৰাতিপুৱা আমি উঠিয়েই আমি ওলাই মেলি ৰেডি হৈ ল'লোঁ। হোটেলৰ পৰা এতিয়া আমি প্ৰথমতে যাম, আমি ওচৰতে আছে যিহেতু লিংগৰাজ মন্দিৰ দৰ্শন কৰিম বুলি ওলালোঁ। বাবা ভোলানাথৰ মন্দিৰ, আৰু খুব বেছি ধুনীয়া, বহুত বেছি ভাল লাগিল লিংগৰাজ মন্দিৰটো। তাৰপাছত তাৰ পৰা ওলাই মেলি আহি আমি নন্দনকাননলৈ যাত্ৰা কৰিলোঁ। আৰু আমাৰ যিটো বহুত ভোক লাগিছে, ভোক লগাৰ কাৰণে আমি ওচৰতে আমি হোটেল এখন পালোঁ, তাতে খালোঁ। খাই আমি নন্দনকানন জু পালোঁহি। আৰু তাত আহি আমি চাফাৰী কৰিলোঁ। যিহেতু এখন ভাৰতবৰ্ষৰ এখন ছেকেণ্ড লাৰ্জেষ্ট জু বুলি কোৱা হয়। আমি চাফাৰী কৰিলোঁ, এটাই খুব বেছি ভাল লাগিল। আৰু যিহেতু জুখন বহুত বেছি ডাঙৰ, সেইকাৰণে মানে খোজকাঢ়ি তাত মানে যাবলৈ অলপ অসুবিধা হয়, কাৰণ মা দেউতাহঁতে ইমান খোজকাঢ়িবও নোৱাৰে। তাৰপিছতে আমি আহি সোণালী বান্দৰ চালোঁ। ইমান বেছি ভাল লাগে বান্দৰকেইটা। লায়ন চালোঁ আৰু বহুত কিবাকিবি আৰু জীৱ জন্তুবোৰ চালোঁ। লিঅ'পাৰ্ডছ, ইমান বেছি ডাঙৰ জুখন, খোজকাঢ়ি মানে ভাগৰ লাগি যায় খোজকাঢ়ি। মা দেউতাহঁতৰতো ভাগৰেই লাগিছে, আৰু যিহেতু অলপ গৰম আছে। তাৰপিছত আমি অকণমান ফটো উঠিলোঁ। ফটো উঠি তাৰপৰা আমি আকৌ ৰুমলৈ বেক কৰিলোঁ, কাৰণ আমাৰ লাগেজবোৰ যিহেতু আমাৰ হোটেলত আছিলে। এইখন হোটেলতে আমি আছিলোঁ, চাই অমৃত ৰেচিডেঞ্চি, খুব ধুনীয়া হোটেল। আৰু লাগেজবোৰ লৈ আমি আকৌ পুৰীলৈ বুলি যাত্ৰা কৰিলোঁ। পুৰীত আহি আমি চি বিচৰ ওচৰলৈ আহিলোঁ, আৰু তাত আহি আমি হোটেল বুক কৰিলোঁ। আমি সাগৰৰ ফ্ৰণ্টতেই ৰুম ল'লোঁ। আৰু আমাৰ বেলকনিৰ পৰা সাগৰখন খুব বেছি ধুনীয়াকৈ দেখা পায়, আৰু তাৰে সৌন্দৰ্যটো ইমান বেছি ভাল লাগে। সাগৰৰ বেলকনিৰ পৰা চাই পেলাই সাগৰখন বহুত বেছি ভাল লাগে, মানে ভাষাৰে বুজাব নোৱাৰি। তাৰপিছত যিহেতু আমি সন্ধিয়াৰ আগতে পাইছোঁ, ৰাতিও হ'ল, ৰাতি হোৱাৰ কাৰণে আমি ভাবিলোঁ কি সন্ধিয়া সাগৰৰ কাৰণে ওলাই যাওঁ। সাগৰৰ কাৰণে ওলাই আহিলোঁ। আহি ইয়াতে আমি এই চকীবোৰ যে দেখিছে, এই চকীবোৰ ভাড়াত ল'ব লাগে। আমি 1 ঘণ্টাৰ কাৰণে ভাড়াত ল'লোঁ। তাতে অলপ বহিলোঁ, বহি পেলাই আমি সাগৰৰ নান্দনিক দৃশ্য উপভোগ কৰিলোঁ। ইমান বেছি ভাল লাগে, তাৰ পৰা উঠি আহিব মন নাযায়, ভাষাৰে বুজাব নোৱাৰি, ইমান বেছি ভাল লাগে। আৰু আমাৰ ছোৱালী, তাই বালি দেখি ৰখিবই পৰা নাই, ৰাতিও খেলিছে। তাৰপিছত আমি তাৰ পৰা আহিলোঁ, আৰু ৰাস্তাৰ ওচৰত আৰু সাগৰৰ ফ্ৰণ্টতে বহিব পাৰি, তাতে আমি বহিলোঁ। বহি আমি চালোঁ, আৰু দেউতাই চায়ে আছে, মানে ইমান বেছি ভাল পাইছে হেনো সাগৰৰ সৌন্দৰ্য বেলকনিৰ পৰা উপভোগ কৰিছে। তাৰপাছত আমি পিছদিনাখন আমি মন্দিৰ দৰ্শন, মানে জগন্নাথ মহাপ্ৰভুক দৰ্শন কৰিবৰ বাবে ওলাইছোঁ, মা দেউতা আৰু আমি চাৰিটা। আহি আমি প্ৰভুৰ ওচৰ পাইছোঁহি। ইমান বেছি ভাল লাগিছে তেওঁক যেতিয়া দেখিছোঁ, তেওঁৰ
মন্দিৰটো যেতিয়া দেখিছোঁ তেতিয়া বহুত বেছি মনত আনন্দ ভাল লাগিছে বুজাব নোৱাৰাকৈ। আৰু যিহেতু তাতে মোবাইলটো নিব নিদিয়ে, গতিকে আমি চেণ্ডেল মোবাইল বেগ এইবোৰ আমি থৈ গৈছিলোঁ। আৰু যিহেতু দুদিনমান আগত ৰথযাত্ৰা হৈ গৈছে, সেয়ে আমি সেই ৰথকেইখনো ধুনীয়াকৈ আমি দৰ্শন কৰিলোঁ আৰু ফটো উঠিলোঁ তাতে। পিছত আমি তাৰপাছত আমাৰ যিটো আগতীয়াকৈ পাণ্ডা কৰি থোৱা আছিলে, আৰু পাণ্ডাই আমাৰ হোটেললৈ আমাৰ মহাপ্ৰভুৰ ভোগ আমাক লৈ আহিলে, আৰু আমি আটাইয়ে খুব ধুনীয়াকৈ কি খাইছা? বহি ৰুমত ভোগ খালোঁ। ইমান বেছি সোৱাদ মালপোৱা, আশাৰে বুজাব নোৱাৰোঁ, ইমান বেছি ভাল লাগিল। দৈ। বহুত বেছি ভাল লাগিলে। তাৰপাছত আবেলি যিহেতু হ'ল, গতিকে আবেলি আমি সাগৰৰ ফালে ওলাই আহিলোঁ আৰু অকণমান গা ধুলোঁ, যিহেতু ফুৰিলোঁ। সাগৰখন চাই থাকিও ইমান বেছি ভাল লাগে, তাতে উঠি আহিব মন নাযায়। আৰু আমাৰ ইহঁতে বালিত খেলিলোঁ। এয়া সৰুজনে খেলিছে, বালিৰ পৰা উঠি আহিবই নোখোজে। তাৰপিছতে ডাঙৰজনেও খেলিছে, অকণমান ডাঙৰ হৈছে আৰু তাইও খেলিছে। তাৰপিছত আমি সন্ধিয়া কিবা এটা খাম বুলি ওলাই আহিলোঁ আটাইকেইটাই, অকণমান লাইটকৈ কিবা এটা খালোঁ। তাৰপিছত পিছদিনাখন আমি ৰাতিপুৱা ওচৰতে যিটো নামঘৰ আছে, আমাৰ অসমৰ নামঘৰ, আমি নামঘৰলৈ ভাবিলোঁ নামঘৰটোকো এপাক চাই যাওঁ। সেয়ে আমি নামঘৰলৈ আহিলোঁ, নামঘৰত সেৱা শুশ্ৰূষা ল'লোঁ। তাৰপাছত আবেলিলৈ আকৌ আমি মন্দিৰলৈ আহিলোঁ, কাৰণ মোৰ খুব মন আছিলে যে জগন্নাথ মন্দিৰৰ পতাকা ডেইলি সলায়, সেই বস্তুটো চাবলৈ মোৰ বহুত মন আছিলে। আৰু সেয়ে আমি 4টামান বজাতেই আমি মন্দিৰৰ প্ৰাংগণত উপস্থিত হ'লোঁ, যিহেতু 5টাৰ পৰা সেই পৰ্বটো আৰম্ভ হয় 6টামান বজালৈকে। আৰু মানুহজন যেতিয়া উঠি যায়, সেই তেতিয়াৰ পৰা আমি খুব ধুনীয়াকৈ তাৰ সৌন্দৰ্য উপভোগ কৰিছোঁ। কিবা মনত বেলেগ ধৰণৰ এটা শক্তি এটা অনুভৱ কৰিছোঁ, মানে ইমান বেছি ভাল লাগিছে। তাৰপাছত আমি খুব ধুনীয়াকৈ চালোঁ, তেওঁৰ মানে সেৱা জনালোঁ। এই দৃশ্যটো চাবৰ বাবে বহুত অধীৰ অপেক্ষা কৰি আমি ৰখি আছিলোঁ, আৰু চাই বহুত বেছি মোৰ ভাল লাগিল। আৰু জগন্নাথ মন্দিৰৰ পতাকা হেনো প্ৰত্যেক দিনাখনে সলায়, আৰু এদিন যদি তাৰ পতাকা সলনি নহয়, তেতিয়া হেনো গোটেই চিৰদিনৰ বাবে জগন্নাথ মন্দিৰৰ দুৱাৰ বন্ধ হৈ যাব বুলি কোৱা হয়। আৰু সেয়ে প্ৰত্যেক দিনাখনে তাৰ পতাকা সলনি কৰা হয়। আৰু এই নান্দনিক দৃশ্যটো চাবৰ কাৰণে মোৰ বহুত বেছি মন আছিলে, আৰু মই উপভোগ কৰিব পাৰিলোঁ, মোৰ বহুত বেছি ভাল লাগিছে। তাৰপাছত সন্ধিয়া হ'ল, সন্ধিয়া আমি ওচৰতে যিহেতু পুৰী চি বিচত এখন বজাৰ বহে, আৰু সেই বজাৰলৈ আমি আহিলোঁ। বজাৰত আহি আমি কিবা কিবি অকণমান বস্তু কিনি ল'লোঁ, আৰু পিছদিনাখন আমি যাবৰ বাবে ৰেডি হ'লোঁ। এয়া আমি ষ্টেচনলৈ যাবলৈ ৰেডি হৈছোঁ, কাৰণ আমি যিহেতু এতিয়া কেলকাতালৈ যাম, তাত আমাৰ যিহেতু বন্দে ভাৰতত টিকেট বুক কৰি থৈ দিয়া আছে, আমি বন্দে ভাৰতত আমি কেলকাতা আহিলোঁ। মা আৰু মই একেলগে বহিছোঁ, তাৰপাছত দেউতাক আৰু ছোৱালী দুজনী একেলগে বহিছে। আমাৰ খানা আহি গ'ল, খানা অৰ্ডাৰ দিয়া আছিলে, যিহেতু খানা আহি গ'ল, ভাত ৰুটি সকলোবিলাক খালোঁ। দেউতা আছে, দেউতা অকলশৰে বহিছে। আৰু এইখিনিলৈকে আমাৰ পুৰীৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে, আৰু নেক্সট ভিডিঅ'টো দিলে আমাৰ দীঘলীয়া হৈ যাব, গতিকে আমি যিটো কলিকতাৰ ভিডিঅ' সেই ভিডিঅ'টো আমি কাইলৈ আৰম্ভ কৰিম। গতিকে এই ভিডিঅ'টো ইমানতে সামৰণি